তো এনেকুৱা গালি হৈ কিনে আমি গৈ আছোঁ দীপৰ বিললৈ। তো আমি আহি পালোঁ দীপৰ বিল। আপোনালোকে চাব পাৰে কেনে দেখা পাই আছে দীপৰ বিল। মানে ইয়াতে ইমান ডাঙৰ নাই, সৌটো চাইডত মানে বহুত ডাঙৰ আছে। এতিয়া নাও চলাই আছে না, মাছ ধৰি আছে চাগে। এইয়া মাছ ধৰি আছে তাতে ট্ৰেইনৰ ৰাস্তা আছে, ইফালেও পানী আছে ইফালেও পানী আছে, কিন্তু মাজতে ট্ৰেইনৰ ৰাস্তা। আৰু এই তাত ব্ৰিজ আছে এটা, এইটো বগা দেখা পাই আছে যে সেইটো ব্ৰিজ হয়। ব'ল যাব না ইফালেদি। তো ইফালেদি এনেকৈ যাব লাগিব আমি। আৰু সূৰ্য চাওক না কিমান বঢ়িয়া দেখা পাই আছে বে আজি। আৰু ইফালে আমাৰ বুলেট, ৰোমিঅ', ঐ তোৰটো নাম কি ৰে দেখাই নাই? তোৰটো জুলিঅ' ৰাখ, একদম বেষ্ট নাম। বুলেট, ৰোমিঅ', জুলিঅ' মিলে তহঁতে দুজনৰ থকা নাই আৰু বিন্দাছ মিলছে। সূৰ্যটো মানে পূৰা ডুবি গ'ল। চাওক পাহাৰবিলাক এইবিলাক কি বঢ়িয়া ধুনীয়া পৰিৱেশ। আপোনালোকে গুৱাহাটীত যদি আহে দীপৰ বিল ফালে ঘূৰিব আহিব, কিমান ধুনীয়া চাওক নাজাৰা। অ' মাই গড। গাইজ এটা ঘটনা কি হ'ল কচোন তই? এইটো বুলেটটো কি হ'ল? মানে ইয়াত চুচু কৰি আছিলোঁ এতিয়া অলপমান আগতে দীপৰ বিলত। কি আহি আছে বে? ইয়াতে চুচু কৰি আছিল। চাওক এনেকুৱা নাপায় চুচু কৰিব, বাথৰুমত যাই কিনে কৰিব লাগে চুচু, কিন্তু ই ইয়াতে আহি কিনে চৰ মাৰি কি হ'ব দে আৰু যাওঁ এতিয়া ঘৰত। তো এতিয়া জাষ্ট আহিলোঁ দীপৰ বিলৰ পৰা। আৰু এতিয়া আমি টি চাৰ্ট ল'ম বুলি ভাবিছোঁ এটা, লেকিন মানে এনেকুৱা পাতলা একদম পাতলা এনেকুৱা ল'ম বুলি ভাবিছোঁ, কিন্তু পোৱা নাই। মানে এনেকুৱা টাইপৰ একদম পাতলাটো, এইটো বহুত ডাবল, ঠাণ্ডা দিনতহে পিন্ধা, লেকিন মোক লাগে গৰমত। এইটো ইয়াৰ দাম জানে কিমান প্ৰাইচ কৈছে জানে আপোনালোকে? 550 মানে তাতে এটা চাইছোঁ, কিন্তু তাতে ল'ব যাম এতিয়া। এনেকুৱা 200 মান দিব চাগে। এইটো লৈ আছে, এইটো কি বস্তু লৈ আছে? কি ক'ম, এই কিবা লৈ আছে কবাডী নাই এনে মনে কৈ আছে চাট্টি। তো এতিয়া গৈ আছোঁ আমি জালুকবাৰীত। আৰু মোৰ ভইচ কোৱালিটিত নাযাব, কাৰণ মোৰ ভইচ মানে একদম বদলি গৈছে, চেঞ্জ হৈ গৈছে। আপোনালোকেতো গমেই পাইছে, বহুতেই মোক সুধিছিলে কমেণ্টত, আৰু এইফালে কৈছিলেও মোৰ বোলে ভইচ চেঞ্জ হৈছে, এনেকুৱা কিবা কি হৈছে সকলোৱে সুধি আছিলে। তো একো হোৱা নাই, জাষ্ট পানী চেঞ্জ হোৱাৰ কাৰণে এনেকুৱা হৈছে মোৰ, আৰু একো হোৱা নাই। মানে আমাৰ ইয়াতে পানী আৰু আমাৰ তাৰ পানী নিমিলে, সেইকাৰণে এনেকুৱা হৈ গৈছে। জালুকবাৰীতো আহি পালোঁ, লেকিন বন্ধ আছে, বন্ধ কৰি দিছে। মানে ৰাতিপুৱা 10টাৰ পৰা 1টালৈকে খোলা থাকে। তো সেইকাৰণে ইয়াতে অলপমান ৰখি আছোঁ, ক'ত যাওঁ বুলি ভাবি আছোঁ। আমাৰ নিচিনা ল'ৰাবিলাকে আজিকালি বাইক লৈ ঘূৰে, লেকিন আমি এতিয়াও চাইকেল লৈ ঘূৰি আছোঁ। মানিব লাগিব, আহিব আমাৰো এদিন এনেকুৱা টাইম যে বাইক লৈ ঘূৰা, লেকিন এতিয়া টাইম অহা নাই, সেইকাৰণে চাইকেল লৈ ঘূৰি আছোঁ। বা ফ্লাইঅভাৰবিলাক হ'বই আৰু এতিয়া আমি গৈ আছোঁ ব্ৰহ্মপুত্ৰ ছাইডত, নদী নদীত গৈ কিনে আমি ফটো চটো উঠিম, ৰিলচ বনাম। হয় কি নহয় গৈ কিনেহে গম পাম। সুমনক ৰখি আছিলোঁ, এয়া আহি পালে। ক'ত আছিলি? তাতে বল আগত ফ্লাইঅভাৰবিলাক হৈ আছে। মই আহোঁতে ইমান হোৱা নাছিল, এতিয়া তামাম হৈ গ'ল। ওপৰেৰে ৰাস্তা হ'ব আৰু চিন্তা নাই আমাৰ, আমিও যাব পাম আৰু ঘূৰিব পাম। এইফালে ছানছেট চাব পাৰে, আৰু এইফালে এয়া আমাৰ অসমৰ বীৰ সেনা, আৰু এইফালে উমানন্দ। ভাবিছিলোঁ আমি উমানন্দ যাম, লেকিন কি কৰিবি ভাই, কি হয়। তো আজি যোৱা নহ'লেও বেলেগ দিন যাম উমানন্দ। মোৰ একদম ভইচটো মানে পূৰা কিবা হৈ গৈছে, ক'ব নোৱাৰি। আপোনালোকেতো শুনি পাই আছে একদম ভইচটো কেনেকুৱা হৈ গৈছে। গৰম পানী খাব লাগিব, তাৰপিছতে ভাল হ'ব। পূৰা চেঞ্জ হৈ গৈছে ভাতটোৱে, অলপমান আগত এনেকুৱা নাছিল, এতিয়া হৈ গ'ল আৰু বেছিকৈ। গাইছ আমাৰ ইয়াতে বুলেট, ৰোমিঅ', জুলিঅ' ইয়াতে থৈ দিছোঁ। ফেঞ্চি বজাৰত আহিছিলোঁ, ইয়াতে থৈ দিছোঁ। চোৰ হ'লে এতিয়া অসমৰ চোৰ বজাৰত আহিছোঁ, অসমৰ। এইফালে চাব পাৰে ফেঞ্চি বজাৰ, আৰু কিবা চাট চাব ইয়াতে।